তো গাইছ এতিয়া গৈ আছোঁ আপোনালোকে জানে আজি গৰু বিহু তো গৰু বিহুৰ দিনা কি হয় আপোনালোকেতো জানেই নিশ্চয় তো এতিয়া গৈ আছোঁ আমি গৰু মানে কি কয় গৰু গা ধুৱাবৰ কাৰণে যিটো নিয়ম সেইটো কৰিবৰ কাৰণে গৈ আছোঁ ৰালনি ভোন এইবিলাক লৈকে গৈ আছোঁ এতিয়া একো নাই ৰঙালী বিহু বুলি বনাই দিছে মানে তাতে পানী চানী পোৱা যাব আৰু গৰু চৰু গা ধোৱা হ'ব আৰু তাতে একচুৱেলি আপোনালোকেতো গমেই পাইছে এতিয়া গৰু চৰু নাই তো এতিয়াহে বিহু বিহু লাগিছে মানুহকেইটাই আৰু বোকা উল্টা পুল্টাকে সানি চানি গা চা ধুই মানুহবিলাকক পানী চানি ছিটিয়াই সেইবোৰে আৰু এনজয়টো কৰোঁ প্ৰিয়ংকা ভৰালি নহয় আপোনালোকক দেখাম তো মোৰ লগত একদম শেষৰলৈকে থাকিব ভাস্কৰ কৃষ্টি চামতা পথাৰ এইটো হৈছে আমাৰ চামতাৰ মানে বিহুৰ যিটো বিহু হ'ব দোকান 28-29 আছিল নেকি ন 28-29 চাগে তো এতিয়া আমি যাম যে আমাৰ গাঁৱৰ এজন মুখীয়া ঘৰৰ তাতে মানে জমা হৈ আমি তাতে গৰু গা ধুৱাবৰ কাৰণে তাতে যাম তো এতিয়া গৈ পাম আৰু অলপ 1 মিনিট 1.5 মিনিটমান জাগা আছে মানে ৰাস্তা তো এইটো হৈছে গাহৰি য'ত নেকি অসমত বহুত দৰকাৰী বহুত দিনৰ মূৰত আজি এৰাপাত দেখা পালোঁ সৰুতে যে দেখা পোৱা তো এতিয়া আহি পালোঁ তো এতিয়া অলপ ৰেষ্ট কৰি যাওঁ আৰু তো এতিয়া গোটেইবোৰ মানুহ আহি গ'ল তো এতিয়া যাবৰ কাৰণে ওলাইছোঁ আমি একদম চিধা গৰু গা ধুৱাবৰ কাৰণে গৰু গা ধুৱাই ঠিক নাই কিন্তু মানুহ পূৰা লুতুৰ পুতুৰটো হ'ব বোকাত সেইটো গেৰাণ্টি আপোনালোকক দেখাম মোৰ কি অৱস্থা হয় ভিডিঅ'টো বনাব পাৰোঁ নে নোৱাৰোঁ এতিয়া গৈ আছোঁ পূৰা ঢোল চোললৈকে ঢোল পেঁপা মানে আমাৰ কাৰ্বিৰ সম্প্ৰদায়ৰ যিটো ঢোলটো ব্যৱহাৰ কৰা হয় সেইটো আপোনালোকক ভিডিঅ' দেখাই আছোঁ আমাৰ সাথ বনে ৰহিয়ে ভিডিঅ' কি এণ্ড তক চবে নিজৰ নিজৰ বস্তুবোৰ লৈ গৈছে ঐ বল যাওঁ বল জলদি আহ কি কৰি থাকিলে তাতে তো গাইছ এতিয়া ঢোলবিলাক দেখাই আছোঁ মজা আহি আছে এইবোৰ ঢোলবোৰ তো এতিয়া যাওঁ আৰু অলপ দূৰ আছে আৰু খোজকাঢ়ি যাব লাগিব আপোনালোকে চাই থাকিব একদম শেষলৈকে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ে তেতিয়াহ'লে মোৰো ভাল লাগিব তো গাইছ আমি আহি পালোঁ মানে পাম আৰু অলপ টাইম তো গৈ পাম আৰু এতিয়া চাই থাকিব তাতে দলঙত গ'লে বেছি ভাল আছিলে সেইটোতো গৰু গা ধোৱাৰ সময়ত যিটো ভিডিঅ' সেই ভিডিঅ'টো বনাব পাৰোঁ নে নোৱাৰোঁ সেইটোতো ক'ব নোৱাৰোঁ কাৰণ ভিডিঅ'টো বনাব নোৱাৰিম চাগে মোৰ মতে যিহে বোকা পানী চালা হেৰি কৰে মানে একদম টানি জুবুৰাই চব গা ধুৱাই দিম আকৌ তো গাইছ ফাইনেলি আহি পালোহি চেষ্টা কৰিম আপোনালোকৰ ভিডিঅ'টো দেখাবৰ কাৰণে যদি বেছিকৈ দলিয়াই দিয়ে যদি দেখাবও নোৱাৰোঁ তেতিয়া আপোনালোকক মই সেইটো দেখাব নোৱাৰিলে নাই হ'ব পায়েগা তো এতিয়া বস্তুকেইটা থৈ এতিয়া যাব লাগিব আৰু এইটো ফালে পথাৰটোৰ ফালে এইফালে ঢোল বজাইছে পূৰা দাদা ঢোল বজাইছে পূৰা সেয়া হৈছে আমাৰ কাৰ্বি ঢোল বুলি কয় আৰু এইফালে পেঁপাটো বজাই আছে এইফালে দাদাই বজাইছে ঢোল খোলাওঁতে বজাইছে তো এতিয়া চাওঁ এইফালে
ভিতৰলৈকে যাব লাগিব তাতে মোৰ অৱস্থা কেনেকৈ আপোনালোকক দেখাই আছোঁ 20 minutes later. তো গাইজ তো 20 মিনিটৰ ভিতৰত আমি আহি পালোঁ বাট সঁচাকৈ আপোনালোকক সেই আনন্দময় দৃশ্যখিনি দেখাবলৈ নাপালোঁ মোৰ খুব বেয়া লাগিছে কাৰণ ভিডিঅ'টো কৰিবলৈ সময় নিদিলে মোক পূৰা টানি টুনি দাঙি একদমবাৰে মানে পানীত পেলাই দিলে তো বোকা চোকা লগাই অৱস্থা বেয়া হৈ গৈছে সেইটো চোৱা মোৰ লগৰজনৰ অৱস্থা কেনেকুৱা হৈ গৈছে তো ইয়াতে সৰু এটা মিটিং পতা হৈছে যে আমাৰ কাৰ্বিৰ যিটো দমাহী মানে এটা উৰুকাত এটা মিটিং হৈছে গৰু গা ধোৱাৰ পিছত যে সেইটো আলোচনা কৰিছে ইয়াতে যে আজ কেতিয়াৰ পৰা নাচা হ'ব আজিৰ পৰা নে একদম 1 তাৰিখৰ পৰা নচা হ'ব সেইটোৰ বিষয়ে আলোচনা কৰিছে তো এইটো অলপ আমাৰ অৱশ্যে পৰম্পৰা বুলিয়ে ধৰা যায় তো সেইজন আমাৰ বিচাৰকজন কৈ আছে অলপ তো এতিয়া চাই থাকিব কেনেকুৱা কি হৈছে আপোনালোকে দেখিছে যে চবৰ অৱস্থা কেনেকুৱা হৈ গৈছে সেইবোৰ চোৱাত হ'ল আৰু সেইটো কি আছিল মানে মই পাহৰি গৈছোঁ নামটো চৰি সেইটো আমাৰ দমাহী ঢোল মানে কাৰ্বি ঢোল এইটো চোৱা বহুত মানে আপোনালোকে যদি ফটোশ্বুট কৰিব বিচাৰে তেতিয়া আহিবও পাৰিব তো বহুত ভাল চিনেৰি এটা পোৱা যায় তো যদি লোকেশ্যন লাগে আপোনালোকে কমেণ্টত জনাই দিব মোক ইয়াত মানে এতিয়া এটেণ্ডেঞ্চ বিচাৰি আছে যে কোনে কোনে আহিছে গৰু গা ধোৱা গৰু বিহুত মানে গৰু গা ধোৱা বজা কোনে কোনে অহা নাই সেইবোৰক এক্সট্ৰাকৈ মানে ৰেজিষ্টাৰ বহীত লিখি থোৱা হ'ব যে নহাকেইটাৰ নাম কাৰণ সিহঁতৰ যদি নাহে তেতিয়া সিহঁতক কিবা এটা ফাইন হিচাপত দায় হিচাপত সিহঁতৰ পৰা হেৰি কৰিব এক্সিডেণ্ট কেতিয়া যাব পাম মোৰ একদম বৰিং লাগি গ'ল একদম পানী চানী ভিজি অৱস্থা বেয়া হৈ গৈছে কাপোৰ গোটেই ভিজি গ'ল বোকা এনেকুৱা মানে কিবা পানীটো খজোৱা চিষ্টেম বহুত অশান্তি লাগিছে তো এতিয়া ঘৰত যাই ফ্ৰেছ হৈ লওঁ গা চা ধুই যাবহে পাওঁহে কেতিয়াবা তো গাইজ এতিয়া হৈছে যে আমাৰ যিটো গাঁৱৰ মুৰব্বীসকলক মানে বয়সস্থ যিবোৰ লোকসকলক সেইবোৰক তামোল পানী দি সন্মানিত কৰা হৈছে সেইফালে হৈছে এফালে চেগুন গছৰ গছ আছে ফালে চাব পাৰে আপোনালোকৰ বিহু কেনেকুৱা গাইজ পিছে আশা কৰিছোঁ যাতে বিহু কেইটা দিন আপোনালোকৰ ভালে যাক সেই দিনকেইটাক যাতে খুব ভালকৈ কামনা কৰিছোঁ গোটেই ফেমিলিকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আপোনালোকক তো এতিয়া যাব সন্মানিত কৰিবৰ কাৰণে কোনে যাব এতিয়া এইবোৰ আমাৰ দমাহী ঢোল কাৰ্বি যিটো বজায় কাৰ্বি ডান্সত এতিয়া আমাৰ বিচাৰকে গৈছে সন্মানিত কৰিবৰ কাৰণে ককা আইতাক চোৱা এনেকৈ আঁঠুকাঢ়ি সন্মানিত কৰিছে তামোল পানী দি তো এইফালে আমাৰ গাঁৱৰ মানুহবোৰ বহি আছে হাই হাই ভাইটি দাদা তো হেল্ল' গাইজ আমিতো কাৰ্বি সম্প্ৰদায়ৰ হয় তো আপোনালোকে কাৰ্বি কথা জানে নে নাজানে শিকিব মন যায় নে নাযায় কমেণ্ট কৰি জনাব হা এতিয়া আমাৰ গাঁৱৰ মুখীয়াজনৰ ঘৰত কোনে কোনে সেই ঢোলৰ বস্তুবোৰ থ'ব যাব সেইবোৰৰ নাম লৈছে এতিয়া যাব পাম আৰু অলপ পিছত 20 minutes later. তো গাইজ এতিয়া মোৰ গাঁৱৰ খুৰা এটা স্পেচিয়েল গান এটা গাই মানে अरे कहना क्या चाहते हो গাইছে তো এতিয়া শুনাব চেষ্টা কৰিম তো গায় নে নাগায় তো আপোনালোকে চাবচোন কেনেকুৱা লাগে তো সেইজন হৈছে মোৰ খুৰাজন তো গায় নে নাগায় এতিয়া মানে দেখাই আছোঁ গায় নে নাগায় এতিয়া গানটো গাবৰ কাৰণে ৰিকুৱেষ্ট কৰিছোঁ হেৰি দাদা অলপ ওচৰত যাই লওঁ তাৰপিছত গাবা দে গানটো গাই দিয়া খুৰা
তো গাইছ আপোনালোকক এই গানটো শুনি কেনেকুৱা লাগিছে উলমি উলমি থাকে আশা কৰিছোঁ ভাল লাগিছে চাগে চব ফানি অলপ গেলা খাই লৈছে এইখিনি বাৰু একো নাই এইখিনিতো চলি যায় তো গাইছ এই খুৰাজনৰ গান কেনেকুৱা লাগিলে নিশ্চয় জনাব হা তো গানটো কেনেকুৱা লাগিছে জনাব তো গাইছ আপোনালোকে এইবিলাক পাইপ দেখিতো ধৰিব পাৰিছে চাগে কিহৰ পাইপ হয় তো এইটোৱে আমাৰ ফঙাৰীটো খুব ধুনীয়া ইয়াতে শ্বুটিং টুটিং কৰিবলৈ আহে খুৰা কি বনোৱা জেগা বোলে কি বনোৱা জেগা খুৰা আপোনাক নহয় আহি যোৱা হেপী ৰঙালী বিহু খুৰা আপোনাকে এনেকুৱা লাগিছে যে আপোনাৰ খুব ভাল লাগিছে চাগে গেট খুৰাই বন্ধ কৰি দিছে তো খুৰা অলপমান নিচা খাইছে গাঁৱলীয়া মানুহ এইখিনিতো চলি যায় গাড়ী ৰাস্তা ভালকে আমি পাৰ কৰাই দিম গাড়ী শেষ নোহোৱালৈকে পাৰ নহওঁ বোলো হাইৱে না যি নহওক ভয় লাগে তো এতিয়া আপোনালোকক দেখাম যে ইয়াত ফঙাৰীত মানে আৰু এটা ফেষ্টিভেল হ'ব মানে দমাহী ফেষ্টিভেল আমাৰ কাৰ্বি সম্প্ৰদায়ৰ যিটো দমাহী বুলি কয় সেইটো ফেষ্টিভেলটো হ'ব 30 মই পাহৰি গৈছোঁ কিমান বা আছিল তো এতিয়া দেখাই আছোঁ বেনাৰটো আপোনালোকক বেনাৰটো হৈছে এইটো 16-17 বহাগ আৰু ইংৰাজীত ক'বলৈ গ'লে 30 এপ্ৰিল আৰু 1 এপ্ৰিল 1 মে চলো খালী ৰোড তো গাইজ এতিয়া ফাইনেলি আমাৰ গাঁৱত সোমাইছোহি হাইৱেৰ পৰা সোমালোঁ সেইফালে দূৰলৈকে যাব লাগিব আমাৰ ঘৰটোলৈকে তো গাইজ তো আপোনালোকৰ বিহু কেনেকুৱা তো বিহু ভালকৈ চলিছেনে নাই বিহুৰ খবৰ কেনেকুৱা পিঠা চিঠা বনাইছেনে নাই কমেণ্ট কৰি জনাব তো আমাৰতো বাৰু ঘৰত বনোৱা নাই পিঠা চিঠা নাই বাৰু নাৰিকল গছ আছে বাট মানে বনাইছোঁ অলপমান বেছি নাই আৰু এজন দুজন যদি আলহী আহে সেইকাৰণে হ'ব সেইটোৰ কাৰণে বাকীটো নাই আৰু তো আপোনালোকৰ ফালে বিহু কেনেকুৱা মোৰ অৱস্থা একদম চিমেণ্ট লিপি দিয়া নিচিনা হৈছে মোৰ মাথাটো আজি আপোনালোকক দেখাব নোৱাৰিলোঁ যে আমাৰ মানে কাৰ্বি সম্প্ৰদায়ৰ যিটো মানে গৰু বিহু কয় সেই মানে গৰু বিহুৰ যিটো গৰু গা ধোৱাৰ সময়ত যিটো নেকি ফূৰ্তি কৰে সেই ফূৰ্তিটো দেখাবও নোৱাৰিলোঁ আপোনালোকক কাৰণ মানে ভিডিঅ' কৰিবলৈ সময় নাপালোঁ তো চিধা যোৱাৰ লগতে পানীত ধৰি চৰি পেলাই দিলে বোকাত পুতে একদম বাৰে নষ্ট কৰি দিলে তো এতিয়া ঘৰত যাই গাঁও পাত ধুওঁ তো ঘৰত আহি পালোঁ আমি তো ই যাব ইফালে মই যাম ইয়াত তো হেল্ল' গাইজ তো ফাইনেলি ঘৰত আহি পালোঁ আমি এতিয়া দিছ ইজ মাই ট্ৰেক্টৰ এতিয়া অলপমান গা চা ধুই লওঁ তাৰপিছত সোণাপুৰত যাম মা ঐ তই গামোচা চামোচা ওলাই আন একদম চিমেণ্ট লিপি ডেন্স হৈ গ'লা ये मम्मी আমা বান্ধিম ক'ত তো গাইছ এতিয়া চাউলৰ গুড়িবোৰ হেৰি কৰি দিওঁ অলপ ছটিয়াই দিওঁ এইবিলাকত য'ত নেকি খেতিৰ সঁজুলিবিলাকত তো আৰু অলপ সেইফালে য'ত নেকি ট্ৰেক্টৰবিলাক আছে এইফালে এইবিলাকতো ছটিয়াই দিওঁ তো এইবোৰ ল'ব আহিছোঁ এতিয়া তো গাইছ মোৰ ঘৰটো তেনেকুৱাই আৰু আপোনালোকে লাজ চাজ নিদিব আৰু কমেণ্টত ঘৰ ইমান দুখীয়া বুলিকে তো এইটো হৈছে মোৰ ট্ৰেক্টৰ আৰু এইবিলাকতো ছটিয়াই দিওঁ এতিয়া হেল্ল' গাইছ তো এইবিলাক এতিয়া বান্ধিম আমি এইটো দিয়াতে এটা দিওঁ এইটো লগালোঁ লাও হালধি কিবা কিবি এইবিলাক থেকেৰা কিবা কিবি থেকেৰা টেঙা এইবিলাক তো এইটো ভোন নে কি কয় সেইটোও লগাই দিওঁ ইয়াতে
এয়া হৈছে মোৰ ঘৰ নেচি দিয়া তা একদম বিক্ৰম কালি মা तो भाई नहीं था जी कान है आई रूम प्लस जी जो नाम दो लाभ আৰু এতিয়া যাওঁ গেটত লগাবৰ কাৰণে এইখিনি লগাই দিওঁ আৰু ইয়াতো লগাই দিওঁ বাছ ইমানেই আৰু হৈ গ'ল তো গাইজ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব প্লিজ গাইজ থেংক ইউ ফৰ ৱাচিং